স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জনাই আজি ভিডিঅ'টো এয়া কাটা খুন্দি আৰম্ভ কৰিলোঁ আৰু ইয়াতে ধুনীয়াকৈ পতাকাখন তোলা হ'ব। আজি আকৌ আমি আছোঁ এই তাৰ স্কুলখনতে। এয়া বেলুন চেলুনো অলপ ফুকে দিছোঁ আছোঁ, অলপ আলে দিওঁ কেওফালে ভাল লগা হ'ব। পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ বিন্ধ্য হিমাচল যমুনা গঙ্গা উৎসল জলধিত ৰংগ তব সুবনা। এতিয়া আকৌ চলিবিলাকৰ মাজত কিবা প্ৰতিযোগিতা আৰম্ভ হ'ব। এইয়া নাচবা ধৰিলা, কিছুমানে গান গাবা ধৰিলা। এনেকুৱাকৈ কেইটামানে নাচিলা। অনুষ্ঠানটো থাকি ভালো লাগিল দেচোন। এই সৰু চলিটোৱে আকৌ ইফালে ইফালে ঘূৰি ফুৰিছে, কিবা কিবি তাইও বিচাৰি আছে। এই ৰচৰ এই এহাত দুটাক চাইচোন, এহাত দুটা আকৌ কিবা কৰোকৈ থাকে। এই গান গাব, এই কবিতা মাতব, এই নাচব, চব কৰে মাত্ৰ। পমৰাই পোন গুণাই ফুলৰ পাহিত পৰে, মুখে গুণ গুণাই ৰস পান কৰে। ৰঙা নীলা হালধীয়া আৰু বেঙনীয়া ফুলবোৰ কিয় বাৰু বাৰে বৰণীয়া। ডালতে গাছে পুলিয়ে দৰণিতে জুৰিতে নাচিছে, দৰণিতে জুৰিতে নাচিছে, জিৰি 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 জিৰি। এতিয়া আকৌ মই এই পুৰস্কাৰ বিতৰণী অনুষ্ঠানটো আৰম্ভ কৰিলোঁ। ময়ে আৰম্ভ কৰি দিলোঁ আৰু। পুৰস্কাৰ অৰ্পণ কৰিব সহশিক্ষয়িত্ৰী শিল্পী ইশা ৰাজবংশীয়ে। পুৰস্কাৰ ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। এনেকৈ আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। সকলোৱে চাই থকাৰ বাবে ধন্যবাদ।